জানো তো কিমান ভাল পাইছিলো মই সেইটো এটা নতুন জিউক লৈছে কৰি তো মোক গুচি গ'লে মনটো পাতে আৰু চেড গানে গালে ও সাহেবা It's the one and only Eagle Double G. Snoop Dogg. You know what I'm... ও সাহেবা তুমি কে কোৱা এনে মইতো কলেজ কেম্পাছৰ ওচৰতে আছো মই মাত্ৰ ক্লাছ শেষ কৰিছোঁ মই কলেজ কেম্পাছতে আছো আহা না ভাই কালো যাব দেছা ভাই গাৰ্লফ্ৰেণ্ডৰ লগত ৰ'বা অলপ ৰ'বা এই গাৰ্লফ্ৰেণ্ড চাবলে কিবা বাদ দিয়া পঢ়াত মন দিয়া ভালেই কৰিবা ৰিজাল্ট কৰিবা ভাল কৰিবা ছোৱালী বিয়া কৰাবা ঘৰত বিয়া কৰাই দিব কি ফাল্টু কথা কৈ আছা বে মই তুমি জানানে মই তাই কিমান ভাল পাওঁ মদনপুৰত যেন যিটো তাজমহল যিটো বনি আছে সেইটো কোনে বনাই আছে মই বনাই আছো তাইৰ কাৰণে কি ফাল্টু কথা কৈ আছে এইবিলাক লাভ চাব এইবিলাক বাদ দিয়া 2-3 মাহ পাছত গম পাবা এনেই গম পাবা বাদ দিয়া তুমি বাদ দিয়া তোমাৰ লগত কথা পাতি এনে বেয়া লাগি আছে কি কৈ আছা তুমি কি হ'ব বাদ দিয়া এইবিলাক লাভ চাবলে মৰি আছে কেলা সায়েন্সৰ মতে লাভ কি জানো নেকি এজন সায়েন্টিস্টে কৈছে লাভ মানে হৈছে গৈ লাডেন অৰ্ডিনাৰী ভোল্টেজ আইনষ্টাইন মানে হ'ব যা নাই এইটো সায়েন্সৰ কথা সায়েন্সে প্ৰেক্টিকেল দেখুৱাই দিছে কি কৰি আছে তাক সল্টু মাতো মই মেন্টাল বলে মাতো কি কৰি আছে ইয়াৰ কি হলটা আহিছিলে গাৰ্লফ্ৰেণ্ডৰ লগত লিলিমাই কৰিছে মই তাক বুজাই আছিলো ইটো কৈ আছে কি তাৰ গাৰ্লফ্ৰেণ্ডে কিমান ভাল পায় কি তাজমহল বনাই আছে মই ঠিক আছে হি কোন পাগলটা আহিছিলে তোৰ নিজৰ সময় বেয়া চলি আছে তো হেইটো ধ্যান দে মানুহবিলাক বুজাই থাকি লাভ নাই তো নিজৰ তহঁত বিলাক কোন মানুহজন আমাৰ কলেজত তোৰ লগত কথা পাতিলে তোৰ লগত কথা পাতাই দিও বেকাৰ এই বল মই যাও নিজে ঠিক হৈ যা পিছত মানুহক কবি কি দাদা তুমি বহি আছে দাদা কি খবৰ মানে আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ খবৰ ঠিক কেনেকুৱা কি খবৰ দাদা ভাই কি হয় ভাই মহামান শেয়ার আমার ভাই মোবাইল আছে ভাই মরা মাঠে বসে না কি খবর ভাই আর গার্লফ্রেন্ডের খবর কেনেকুৱা কি হয় ওলাই গ'ল ধোকা দিছে হয় কি মই কি কৈছিলো নহয় গাৰ্লফ্ৰেণ্ডৰ লগত নগ'লি গাৰ্লফ্ৰেণ্ড চাৰ্ফ্ৰেণ্ড থোৱা আৰু আমি ফুৰি এইবিলাক বাদ জীৱনত তিনিটা বস্তু পিছে কেতিয়াও নগ'লো বাছ ট্ৰেইন আৰু চুকুৰি চল বাই মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চল জয় অসম